হেল্ল' বন্ধুসকল, নমস্কাৰ। আপোনালোকক মোৰ ইউটিউব চেনেল গকুল এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। তাৰ আগতে কওঁ, মোৰ ইউটিউব চেনেল গকুল এণ্টাৰটেইনমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আৰু ভিডিঅ'সমূহ ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। জয় হিন্দ। আজি মই আপোনালোকলৈ এনে এটা টিপছ লৈ আহিছোঁ, যিটো টিপছত আপোনালোকে গম পাব যে ভিডিঅ' এডিটিংসমূহ কেনেদৰে কৰিব পাৰি। সকলোৱে চেষ্টা কৰে মোৰ এটা ভিডিঅ' বনাওঁ বা মোৰ ফটো ভিডিঅ' এটা বনাই থৈ দিওঁ, কিন্তু কিছু সংখ্যকে সেইটো কৰিব নোৱাৰে। গতিকে আজি মই আপোনালোকক মোৰ ভিডিঅ'টোৰ দ্বাৰাই জনাম যে আপোনালোকে কেনেদৰে কাইনমাষ্টাৰ প্ৰ' এপৰ দ্বাৰা ভিডিঅ' এডিটিং কৰিব পাৰিব, আৰু এইটো নিশ্চয় কৰিব পাৰিব বুলি মোৰ দৃঢ় বিশ্বাস। গতিকে আহক, বেছি দেৰি নকৰোঁ। মই প্ৰথমতে কাইনমাষ্টাৰ প্ৰ' এপ অ'পেন কৰি লৈছোঁ। অ'পেন কৰোঁতে আপোনালোকে এনেদৰে দেখা পাব। ইয়াত মোৰ আগৰ ভিডিঅ' বনোৱা আছিল, গতিকে ছাইডত দেখা পোৱা গৈছে। এতিয়া বৰ্তমান আপুনি প্ৰথমতে আপোনাৰ তাত হয়তো নতুন যদি কাইনমাষ্টাৰ প্ৰ' এপ লৈছে, তেতিয়াহ'লে এইবিলাকত একো ভিডিঅ' দেখা নাপাব। খালি আহিব মাজত এই প্লাছ চিনটো দেখিছে, ইয়াত চক্ৰটো ডিছ বুলি কৈছোঁ, আৰু সাধাৰণতে ডিছ পাতৰ ওপৰত আপোনালোকে প্লাছ চিনটোত ক্লিক কৰি দিব আৰু ইয়াত এম্পটি প্ৰজেক্ট চিলেক্ট কৰিব। এম্পটি প্ৰজেক্ট চিলেক্ট কৰাৰ পিছত আপোনালোকৰ এনেদৰে আহিব আইকন। ইয়াতে আপুনি ৰাইট ছাইডত দেখা পাইছে, ইয়াত ব্ৰাউজাৰ আছে, লেয়াৰ্ছ আছে, ভইচ আছে, অডিঅ' আছে। গতিকে আপোনালোকে প্ৰথমতে ব্ৰাউজাৰত ক্লিক কৰিব আৰু ক্লিক কৰি প্ৰথম এটা ভিডিঅ' ল'ব। যেনে আপুনি এটা ভিডিঅ' এডিটিং কৰিব বিচাৰিছে, গতিকে এটা ভিডিঅ' ল'ব। ভিডিঅ'টো সাধাৰণতে মই এটা ভিডিঅ'ৰে দেখাইছোঁ আপোনালোকক কেনেদৰে ল'ব ভিডিঅ'টো। ইয়াত ক্লিক কৰিব, ভিডিঅ'টো আহি গৈছে। যদি আপোনালোকে আৰু ভিডিঅ' ল'ব বিচাৰিছে, তেতিয়াহ'লে ক্লিক কৰি গ'লে হ'ল। গোটেই ভিডিঅ'খিনি ইয়াত একেলগে দেখা পোৱা যাব, আহি যাব। তাৰপিছত ইয়াত ৰাইট ছাইডে কৰ্নাৰত আপুনি দেখিছে টিক চিনটো দেখিছে, ইয়াত ক্লিক কৰি দিলে গোটেই ভিডিঅ'টো আপোনাৰ আহি গৈছে। তাৰপিছত এনেকৈ টানি দিলে ইয়াত তলত দেখা গৈছে ভিডিঅ'টো, গতিকে টানি দিলে আপোনালোকে এনেকৈ এইটো টানিলে ফাৰ্ষ্টৰ পৰা ল'ব। আৰু ইয়াত আপোনালোকে যদি ষ্টিকাৰ লগাব বিচাৰিছে বা কোনোবা ফটো আপোনাৰ নিজৰ ফটো লগাব বিচাৰিছে, তেতিয়াহ'লে আপুনি কি কৰিব, লেয়াৰ্ছত ক্লিক কৰিব। লেয়াৰ্ছত ক্লিক কৰোঁতে আপোনালোকৰ এনেদৰে এখন ধেনুৰ নিচিনা, যিটো চি আকৃতি বুলি কৈছোঁ, সেইটো চি আকৃতিটোৰ ওপৰত দেখা পাব যে মেডিয়া ক্লিক কৰাৰ পিছত এনেদৰে ফল্ডাৰসমূহ আপোনাক দেখাই দিব। আৰু ইয়াতে আপুনি পাব আপোনাৰ যি মন যায় ফটো লগাব পাৰিব। গতিকে মই এটা ফটো লগাই দেখাইছোঁ আপোনালোকক। এই চাওক, ফটোসমূহ আহি গৈছে এনেদৰে। গতিকে মই এটা ফটো লগাই দিছোঁ, আৰু যিটো ফটো নেকি সেইটো এটা লগো হিচাপত ৰখা হ'ব। গতিকে ক্লিক কৰিলোঁ, আৰু ইয়াত ক্লিক কৰাৰ পিছত এইটো এনেদৰে আহিব, আৰু তলত এইটো আহি গৈছে সৰুকৈ অহাৰ পিছত আপুনি কি কৰিব, প্ৰথমতে ভিডিঅ'টোৰ ওপৰত থকা ফটোখন এই ৰাইট কৰ্ণাৰত, যিটো কৰ্ণাৰত এটা কাৰ চিন দেখিছে, কাৰ চিনটোত এনেদৰে সৰু কৰি দিব। দি আপুনি এই ফটোখন নি ইয়াত কৰ্নাৰত লগাই দিব। বাছ, এইটো আপোনাৰ চাইজটো আপুনি নিজেই অনুসৰণ কৰি ল'ব, মই বেছি আপোনালোকক ক'ব নাযাওঁ। এইটো এনেদৰে সৰু কৰিব। যদি ডাঙৰ কৰিব বিচাৰিছে ডাঙৰ কৰিব পাৰিব, সৰু কৰিব বিচাৰিলে সৰু কৰিব পাৰিব। বাছ, এইটো হৈ গৈছে ইমানলৈ। তাৰপিছত আপুনি কি কৰিব, ইয়াত হালধীয়া চিন এডাল দেখিছে তলত, যিখন ফটো আপুনি দিছিলে ফটোখন ইয়াত তলত দেখিছে, ভিডিঅ'টোৰ লগত যিটো দেখা পাইছে ফটোখন ইয়াত তলত হালধীয়া চিনেৰে দেখা পাইছে। আপুনি হালধীয়া চিনডাল দেখিছে, গতিকে হালধীয়া চিনডালত ধৰি এনেকৈ টানি দিব। গোটেই ভিডিঅ'টোৰ সম্পূৰ্ণভাৱে টানি দিয়াৰ পিছত এই ফটোখন আপোনাৰ ভিডিঅ'টো ষ্টাৰ্টিঙৰ পৰা লাষ্টলৈ এনেদৰেই ওলাই পৰিব। আৰু এইটো চাবলৈ হ'লে কেনেদৰে হৈছে নে নাই মই ফটোখন লগোৱা, গতিকে কেনেদৰে চাব, ইয়াত আপুনি ওপৰত ৰাইট কৰ্নাৰত দেখিব টিক চিনটো ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এই ফটোখন ইয়াত ছেভ হৈ গৈছে। ছেভ হৈ যোৱাৰ পিছত আপুনি কি কৰিব, এবাৰ চেক কৰি চাই ল'ব। ইয়াত প্লে অপশ্যন আছে, প্লে অপশ্যন দিলে তো বন্ধুসকল, আজিলৈ আমাৰ এই ফটোখন লগোৱাটো হৈ গৈছে সম্পূৰ্ণ। যদি আপুনি ফটোখন ডিলিট কৰিব বিচাৰে, আপোনাৰ এইখন ফটো নলগাই বেলেগ এখন ফটো লগাব বিচাৰে, তেতিয়াহ'লে সেই ফটোখনো লগাব পাৰিব। সেইটো কেনেকৈ কৰিব চাওক। আপুনি যিখন ফটো লগাইছিলে, হালধীয়া চিনডালত টানিছিলে, সেই ফটোখনৰ হালধীয়া চিনডালৰ এতিয়া বৰ্তমান দেখা নাপায়। আপোনাৰ খালি ফটোখনত কিবা কিবি আখৰ লিখা থাকিব, তাতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আকৌ তেনেদৰে হালধীয়া চিন আহিব, আৰু তেতিয়া আপুনি লেফ্ট হেণ্ডৰ ছাইডত আপুনি এটা চাবি দেখিব। চাবিটোৰ তলত এটা
ডিলিট মাৰ্ক দেখিব, সেই ডিলিট মাৰ্কটোত ক্লিক কৰি দিলে ফটোখন সম্পূৰ্ণভাৱে নাইকিয়া হৈ যাব, ডিলিট হৈ যাব। পিছত মই অলৰেডি কৰি দেখাই দিছোঁ আপোনালোকক, ইয়াত ক্লিক কৰি দিলোঁ আৰু সেই ফটোখন নাইকিয়া হৈ গ'ল। গতিকে মই আকৌ লগাই দেখাইছোঁ, সেইটো ঠিক তেনেদৰেই কৰিব লাগিব যেনেকৈ মই আগত দেখুৱাই দিছিলোঁ। গতিকে আকৌ লগাই দেখাই দিছোঁ, ঠিক একেদৰেই গোটেইখিনি কাম কৰিব লাগিব। ইয়াত টানি দিলোঁ, সম্পূৰ্ণভাৱে আহি গ'ল। বাছ আজিলৈ ইমানতে সেইটো হৈছে। 2 নম্বৰ কথা হ'ল, ইয়াত আমি কিছু আখৰ লিখি দিম। আখৰখিনি আমি কেনেকৈ লিখিম আৰু কিদৰে লিখিম সেইটো চাওক। আখৰ লিখিবলৈ হ'লে আপুনি আকৌ লেয়াৰ্ছত ক্লিক কৰিব, তাতে আপুনি টেক্সট দেখা পাব, টেক্সটত ক্লিক কৰিব। ক্লিক কৰোঁতে এনেদৰে আইকন আহিব, ইয়াত আপুনি কিবা এটা লিখি দিব। হাই ফ্ৰেণ্ড, হাই ফ্ৰেণ্ড, হাউ আৰ ইউ, হাউ আৰ ইউ। বাছ মই এটা চিম্পলৰ বাবে এনেকৈ লিখি দিছোঁ। তাৰপিছত অ'কে কৰিব, অ'কে কৰোঁতে এনেকৈ আহিব। আৰু যদি আপুনি আখৰখিনি এনেকৈ সৰু কৰি ৰাখিব বিচাৰিছে তেতিয়াহ'লে সৰুৱে হৈ থাকিব, বা যদি ডাঙৰ কৰিব বিচাৰে তেতিয়াহ'লে কাৰ চিনডালত এনেকৈ টানি দিব, ডাঙৰ হৈ যাব। তাৰপিছত এইটো লৈ আহিব, তললৈ লৈ আহিব। তলত আনি আপুনি ইটোত যদি বেকগ্ৰাউণ্ড লগাব বিচাৰে তেতিয়াহ'লে বেকগ্ৰাউণ্ডটো লগাব পাৰিব। ওপৰলৈ এইখন টানি দিব, চাৰ্টখন যিখন চাৰ্ট দেখা পাইছে আপুনি ওপৰলৈ টানিব, ইয়াত বেকগ্ৰাউণ্ড বুলিবলৈ আছে, বেকগ্ৰাউণ্ড কালাৰ, এইটো অ'কে কৰিব, অন হৈ গ'ল। তাৰপিছত কলা চিন এটা দেখিব, কলা চিনটোত ক্লিক কৰিব আৰু ইয়াত আপোনাৰ কালাৰ আহি গ'ল। কালাৰ, বেকগ্ৰাউণ্ড কালাৰ আপুনি যি চিলেক্ট কৰিব বিচাৰে, যেনেকুৱা ধৰণৰ চিলেক্ট কৰিব বিচাৰে তেনেকুৱা ধৰণৰ চিলেক্ট কৰিব পাৰিব। ইয়াত আপোনাৰ গোটেইখিনি দেখাই আছে, যাওক মই য'ত ক্লিক কৰি আছোঁ আৰু এইটোত এটা বেকগ্ৰাউণ্ড কালাৰত আপোনাৰ চেঞ্জ হৈ গৈ আছে। গতিকে মই ৰঙা পচন্দ কৰিছোঁ, ৰঙা লগাই দিছোঁ। আৰু ইয়াত 53% দেখাই আছে, সেই 53%টো মই বঢ়াই দিছোঁ, 100 কৰি দিছোঁ। ইয়াত ক্লিক কৰিব, অ'কে কৰিলে। তাৰপিছত এইটো আপোনাৰ বেকগ্ৰাউণ্ড কালাৰটো হাই ফ্ৰেণ্ড, হাউ আৰ ইউ, সেইখিনি আহি গৈছে। মই হাউ আৰ লিখিছিলোঁ, ইউটো নিলিখিলোঁ, আকৌ লিখি দিছোঁ। বাছ এতিয়া হাই ফ্ৰেণ্ড, হাউ আৰ ইউ আহি গ'ল। আৰু এইটো কি কৰিব, যদি আপুনি এইটো অপেনিঙৰ পৰা ভিডিঅ'টো শেষলৈ দিব বিচাৰে তেতিয়াহ'লে আকৌ তেতিয়া ফটোখন লগোৱাৰ ধৰণে আপুনি ইয়াত দেখা পাব হালধীয়া চিন, আৰু হালধীয়া চিনটোত ধৰি টানি দিব, গোটেই ভিডিঅ'টোত এইটো অপেনিঙৰ পৰা আহিব। ইয়াক আপোনালোকে মুভিং কৰিব পাৰে, বা ৰাইট ছাইডৰ পৰা উলিয়াব পাৰে, বা লেফ্ট ছাইডৰ পৰা উলিয়াব পাৰে। যোন ছাইডৰ পৰা আপুনি পচন্দ হয় সেইটো কেনেকৈ কৰিব। ইয়াত আপোনাৰ দেখা পাব এই চাৰ্টখনত দেখাটোৱে আপুনি দেখিব এনিমেশ্যনত ক্লিক কৰিব। আপোনাৰ এনিমেশ্যন যিটো আৰম্ভণি হ'ব সেইটোত কাম কৰিব। সেইটো মই দেখিছোঁ ফেড দিলে আপোনাৰ চাওক কেনেদৰে ভিডিঅ'টো অহা যোৱা কৰি আছে আখৰখিনি ভিডিঅ'টোৰ ওপৰত। তাৰপিছত পপ আছে, পপ দিলে চাওক আপোনাৰ কেনেকৈ কি ষ্টাইলত আখৰখিনি ওলাব। তাৰপিছত আপুনি শ্লাইড ৰাইট আছে, শ্লাইড ৰাইট দিলে আপুনি ৰাইট ছাইডত গুচি আহিব আখৰখিনি, আৰু শ্লাইড লেফ্ট আপুনি যি ধৰণে পচন্দ কৰে। কিন্তু মই পচন্দ কৰিছোঁ আপোনাৰ ৱাইপ ৰাইট। গতিকে চাওক দেখিবলৈ ভাল লাগিছে, এইটো ৱাইপ ৰাইট কৰি দিছোঁ। আৰু ইয়াক মই অ'কে ক্লিক কৰি দিছোঁ। দিয়াৰ পিছত মই এই যে ৰঙা বেকগ্ৰাউণ্ডটো লগাইছিলোঁ, বেকগ্ৰাউণ্ডটো ফুল কৰিব বিচাৰিছোঁ। গতিকে ফুল কেনেকৈ কৰিম, ইয়াত আছে ফুল হোৱাইটছ বেকগ্ৰাউণ্ড। গতিকে মই ইয়াত এইটো অ'কে কৰি দিছোঁ, আৰু এইটো ফুল বেকগ্ৰাউণ্ড হৈ গৈছে। গতিকে চাওক মই ইয়াত অ'কে কৰি দিলোঁ। দিয়াৰ পিছত মই ভিডিঅ'টো আপোনালোকক আকৌ এবাৰ প্লে' কৰি দেখাইছোঁ, কি ধৰণে আখৰখিনি কেনেধৰণে ওলাব আৰু ভিডিঅ'টো দেখিবলৈ কিমান ভাল লাগিব। গতিকে চাই লওক। চাওক তো ফ্ৰেণ্ডছ, নিশ্চয় আজিলৈ ইমানখিনিলৈ বুজি পাইছে। আৰু যদি কিবা জানিবলগীয়া আছে মোৰ ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগলৈ এনেদৰে আপোনালোকক মই নতুন পদ্ধতিৰে ভিডিঅ' কেনেকৈ এডিটিং কৰিব পাৰি সকলোখিনি মোৰ ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকক দেখুৱাই গৈ থাকিম। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ, জয় হিন্দ।